যে আপোনালোকে প্ৰতিটা সভা সমিতিয়ে দেখাই পাইছে আমাৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ পৰা আমাৰ মানে সভা সমিতিত মানে মানুহৰ যিটো সমাগম তেতিয়া এটা কথা এতিয়া প্ৰমাণ হৈছে যে আমি বিপুল ভোটত মানে বহুত ভোটত জয় হ'বলৈ সক্ষম হ'ম। আমি গুৰেশ্বৰ সমষ্টি নতুন সমষ্টি আৰু নতুন প্ৰাৰ্থী হয় আৰু সকলো মানুহে উৎসাহেৰে ভোট দিয়াৰ কাৰণে মানে সাজু হৈছে আৰু আমি বহুতো মানে অনেক ভোট দিবলৈ সক্ষম হ'ম আৰু বহুত ভোটৰ ব্যৱধানত জিতিবলৈ সক্ষম হ'ম। আমাৰ মানে ইলেকশ্যন আহিলে কিছুমান এনেকুৱা প্ৰাৰ্থী আছে মানে তেখেতসকলে নিৰ্বাচন নেখেলিলে থাকিব নোৱাৰে। তেখেতসকলে জিতিবৰ কাৰণে নেখেলে, ইয়াতে হাৰিবৰ কাৰণে ইলেকশ্যন খেলে। মানে বেলেগক হাৰাবও মানে কিছু চেষ্টা কৰে, কিছু মানে বেলেগ ফালেদি কিছু ফাইনেন্স মানে পইচাৰ বা এনেকুৱা টকা পইচাৰ ব্যৱস্থা কৰে আৰু তেখেতসকলে নিজে নমিনেশ্যন দি কিনে কিছুমান মানে ভোট কটাৰ কাৰণে মানে কিছুমান কেণ্ডিডেট আহে। কিছুমানে কঁঠালৰ ছবি, কিছুমানে কি কয় ড্ৰিল মেচিনৰ ছবি, এইবোৰ মানে আমি একচুৱেলি মুখেদি লোৱা মানে প্ৰচাৰ কৰাৰ দৰে কথা হয়। তো এইবাৰ কোনো গুৰুত্ব নাই। ৰাইজে মানে তেখেতসকলক মানে পচা কঁঠাল বা কিবা কিবি তেনেকৈ নামেৰে নামাকৰণ কৰিছে আৰু তেখেতসকলৰ ৰাজনীতি ভৱিষ্যত এইবাৰতে খতম। আৰু এটা কথা চাওক, মানুহে উন্নয়নৰ কাৰণে মানে ভোট দিব, মানুহে আঁচনিৰ কাৰণে ভোট দিব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি গৈছে যে আমাৰ এই অঞ্চলত বাল্টি নদী, মটকা নদী, বৰ নদীত গৰাখহনীয়া দুটা পাৰেদি মাথাউৰি বনাই গৰাখহনীয়া সমস্যা সমাধান কৰিব। অৰুণোদয়ৰ মোটামুটি 80% 70% অৰুণোদয় হৈছে আৰু কিছু অৰুণোদয় বাকী আছে, সেইখিনিও খুব কম দিনৰ ভিতৰত কৰিব। যুৱক যুৱতীসকলক আমি CM ত্ৰিপুলে যি আঁচনি আছে তাতে 10,000 বিধানসভা সমষ্টি হিচাপত 10,000 দিবলৈ সক্ষম হ'ম। আৰু উদ্যমিতাত কিছুমান মহিলাসকলে যোৱাবাৰ পাবলৈ সক্ষম হোৱা নাই, তেখেতসকলক সেই 10,000টোও দিব আৰু নতুনকৈ আৰু 25,000কৈ দিব। তো আমাৰ মানুহ মানে আমাৰ যিসকল মানে ৰাইজ উৎসাহিত হৈ আছে, মাত্ৰ 9 তাৰিখৰ অপেক্ষাত আছে অধিক ভোট দি জয়যুক্ত কৰাৰ কাৰণে। আৰু এইটো এটা ৰেকৰ্ড হ'ব, অসমৰ ভিতৰতে 126টা সমষ্টিৰ ভিতৰত আমি 2nd পজিশ্যন ল'ম। 1 নম্বৰত জালুকবাৰী থাকিব, 2য় নম্বৰটো আমাৰ গুৰেশ্বৰ সমষ্টি হ'ব। ধন্যবাদ।